নমস্কাৰ আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰলৈ এটা সুন্দৰ বিষয় লৈ আহিছো আৰু সেই বিষয়টো হ'ল জীৱন যাত্ৰাৰ চাৰিটা চকা। কিনো বাৰু আমাৰ জীৱনৰ সেই চাৰি চকা কেইটা জানিবৰ বাবে ভিডিঅ'টো শেষলৈ চাব। যেনেকৈ গাড়ী এখন চাৰিটা চকাৰ ওপৰত ভাৰসাম্য ৰাখি চলে, মানে বেলেন্স ৰাখি চলে, ঠিক তেনেদৰে আমাৰ জীৱনতো চাৰিটা চকা সদৃশ চাৰিটা প্ৰধান দিশ আছে আৰু সেই দিশকেইটাত আমি ভাৰসাম্য ৰখাটো অতি প্ৰয়োজন। সেই চাৰিটা প্ৰধান দিশ হ'ল পোনপ্ৰথমে আমাৰ ব্যক্তিগত জীৱন, মানে আমাৰ পাৰ্চনেল লাইফ। দ্বিতীয়তে আমাৰ সম্পৰ্কবোৰ, আমাৰ ৰিলেশ্যনশ্বিপছ। তৃতীয়তে আমাৰ কৰ্মজীৱন, আমাৰ ৱৰ্ক লাইফ। আৰু অৱশেষত আমাৰ সামাজিক অৱদান, যাক আমি ইংৰাজীত ছ'চিয়েল কণ্ট্ৰিবিউশ্যন বুলি জানো। কেতিয়াবা কি হয়, আমি চলোৱা গাড়ীখনৰ চকাকেইটাৰ এলাইনমেণ্ট মিলাব লগা হয়। এলাইনমেণ্টটো মিলি নাথাকে, এডজাষ্ট কৰিব লগা হয়। যিকোনো এটা চকাৰ যদি এলাইনমেণ্ট নিমিলা হৈ থাকে, তেতিয়া গাড়ীখন চলাততো চলিব, কিন্তু ভালদৰে নচলে বা চকাকেইটাৰ লংগিভিটি কমি যায়। ঠিক তেনেদৰে আমাৰ জীৱনতো কেতিয়াবা কোনোবা এটা নিৰ্দিষ্ট দিশত প্ৰাধান্য বিশেষে, পৰিস্থিতি বিশেষে এলাইনমেণ্টটো মিলাই ল'বলগীয়া হয় আৰু জীৱনটো বেলেন্সত ৰাখিবলগীয়া হয়। উদাহৰণস্বৰূপে কিছুমান মুহূৰ্তত আমাৰ কৰ্মজীৱনে বেছি প্ৰাধান্য পায় আমাৰ ব্যক্তিগত জীৱনতকৈ, কাৰণ কৰ্মস্থানত কিছুমান টাৰ্গেট উপলব্ধি কৰিবলগীয়া থাকে। তেনেদৰে কেতিয়াবা আমাৰ ব্যক্তিগত জীৱনে বাকী দিশবোৰতকৈ বেছি প্ৰাধান্য পায়। আপোনালোকে জানো কেতিয়াবা এনেকুৱা এজন ব্যক্তিক বেছি কাম কৰিবলৈ দিব যিজনে নিজৰ বিবাহৰ বাবে প্ৰস্তুতি চলাই আছে? নিশ্চয় নিদিয়ে, কাৰণ সেই ব্যক্তিজনে নিজৰ জীৱনৰ এটা বিশিষ্ট দিনৰ বাবে প্ৰস্তুতি চলাই আছে। ঠিক তেনেদৰে বহুত মানুহৰ পৰা শুনিব পাওঁ কি ৱৰ্ক লাইফৰ কাৰণে পাৰ্চনেল লাইফ বেয়া হৈ আছে, বা সমাজৰ কাৰণে কিছু কাম কৰিব বিচাৰোঁ কিন্তু বৰ ব্যস্ত কৰ্ম জীৱনত বা ব্যক্তিগত জীৱনত, বা কেতিয়াবা বহুতে কয় কি সম্বন্ধীয় মানুহৰ লগত কথা পাতিব পোৱা নাই বহুদিন বা খবৰ ল'ব পৰা নাই। তেনেকুৱা একো নহয়, মাত্ৰ আমি ইচ্ছাকৃত হ'ব লাগিব কি চাৰিওটা প্ৰধান দিশে আমি সময় অনুযায়ী প্ৰাধান্য বিশেষে এলাইনমেণ্ট মিলাই যোৱা, এডজাষ্ট কৰা, আৰু গোটেইকেইটা দিশে সমানভাৱে লৈ গ'লেহে আমি জীৱনটো সুন্দৰকৈ বেলেন্সত ৰাখিব পাৰিম। এতিয়ালৈ মই যি ক'লোঁ এয়া আছিল আমাৰ জীৱনৰ বাহ্যিক ভাৰসাম্যৰ কথা, মানে এক্সটাৰ্নেল বেলেন্স। এতিয়া ইণ্টাৰনেল বেলেন্সতো প্ৰয়োজন, মানে আভ্যন্তৰীণ ভাৰসাম্যটো প্ৰয়োজন। বাৰু গাড়ীখনৰ আভ্যন্তৰীণ ভাৰসাম্য কিহে ৰাখি চলে? টায়াৰৰ ভিতৰত যে বায়ুখিনি থাকে, বায়ুখিনিয়ে গাড়ীখনৰ আভ্যন্তৰীণ ভাৰসাম্য ৰখাত সহায় কৰে। গাড়ীখনত যদি বায়ুৰ সঠিক চাপ নাথাকে, মানে প্ৰেছাৰ নপৰে, তেতিয়া আমি লক্ষ্যস্থানলৈ গৈ নাপাবও পাৰোঁ, কাৰণ গাড়ীৰ চকাটো পাংচাৰো হ'ব পাৰে। তেতিয়া লক্ষ্যস্থানত বাৰু গৈ পাম। ঠিক তেনেদৰে আমাৰ জীৱনতো আভ্যন্তৰীণ ভাৰসাম্য ৰখাত সহায় কৰে আমাৰ মনৰ ভাৱ ভংগীবোৰে আৰু নৈতিকতাই, যাক আমি ইংৰাজীত এটিটিউড আৰু এথিক্স বুলি জানো। আভ্যন্তৰীণ ভাৰসাম্য আৰু বাহ্যিক ভাৰসাম্যৰ লগতে আমি গাড়ীৰ ষ্টিয়াৰিং হুইলডাল হাতৰ পৰা যাব দিব নালাগে। ষ্টিয়াৰিং হুইলডালৰ বহুত প্ৰয়োজন গাড়ীখনত, কাৰণ ভালকৈ এলাইনমেণ্ট মিলালেও, গোটেই চকাকেইটাৰ এডজাষ্টমেণ্ট কৰিলেও, গাড়ীৰ চাপো যদি সঠিক চাপ থাকে, সঠিক বায়ুৰ চাপ থাকে গাড়ীখনত, কিন্তু যদি ষ্টিয়াৰিং হুইলডাল হাতত নাথাকে, আমি জানো লক্ষ্যস্থানত উপনীত হ'ব পাৰিম? আমি জানো গৈ পাম য'লৈকে যাব বিচাৰিছোঁ? নিশ্চয় নাপাওঁ। আমাৰ জীৱনৰ ষ্টিয়াৰিং হুইল কি? আধ্যাত্মিকতা, মানে ইংৰাজীত স্পিৰিচুৱেলিটি। আধ্যাত্মিকতাই আমাক জীৱন জীয়াই থকাৰ উদ্দেশ্য দিয়ে, আমাক লক্ষ্যত উপনীত হোৱাৰ কাৰণে ক্ষমতা আগবঢ়ায়। বুদ্ধদেৱে কৈছিলে যেনেকৈ কেণ্ডেল এডাল জুই অবিহনে জ্বলিব নোৱাৰে, ঠিক তেনেদৰে আমিও এটা আধ্যাত্মিক জীৱন অবিহনে জীয়াই থাকিব নোৱাৰোঁ। কেতিয়াবা জীৱনত এনেকুৱা অনুভৱ হয় যে জীৱনটো অসম্পূৰ্ণ যেন লাগে, বা কিবা হেৰাই যোৱা যেন লাগে, বা এনেকুৱা অনুভৱ হয় যে জীৱনটো
কোন দিশে গতি লৈছে বুজিব পৰা নাই তেতিয়া আমি এই আধ্যাত্মিকতাৰ ষ্টিয়াৰিং হুইলডাল জোৰকৈ ধৰিব লাগে আৰু এই ষ্টিয়াৰিং হুইলডাল চাৰিটা ধুনীয়া উপাদানেৰে গঠিত আৰু সেই চাৰিটা উপাদান হ'ল প্ৰথমে আমাৰ সাধনা দ্বিতীয়তে আমাৰ সংগ তৃতীয়তে আমাৰ সদাচাৰ আৰু অৱশেষত আমাৰ ভগৱানৰ আৰু আনৰ প্ৰতি সেৱা আৰু এই উপাদানবিলাক যদি আমি ধুনীয়াকৈ মিলাই চলো তেতিয়া এই অভ্যাসবোৰে আমাক নিজৰ লক্ষ্যত নিজৰ উদ্দেশ্যত উপনীত হ'বলৈ বা নিজৰ লক্ষ্যস্থানলৈ গৈ পাবলৈ ক্ষমতা আগবঢ়ায় সেইবাবে আহক আমি সকলোৱে ইতিবাচক ভাৱ-ভংগীৰে নৈতিকতাৰে চাৰিওটা জীৱনৰ প্ৰধান দিশত ভাৰসাম্য ৰাখি লগতে আধ্যাত্মিকতাৰ সুবাসেৰে এটা সুখী আৰু সফল জীৱন যাপন কৰোঁ মোৰ বিশ্বাস এই ভিডিঅ'টোৱে আপোনালোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আপোনালোকৰ এটা লাইক কৰোঁতে কোনো ক্ষতি নহয় বা কোনো অপকাৰ নহয় কিন্তু মই বহুত অনুপ্ৰেৰণা পাওঁ আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব নিজৰ বন্ধু বান্ধৱীৰ লগত নিজৰ ওচৰ চুবুৰীয়াৰ লগত কাৰণ কেতিয়াবা কি হয় আপোনাৰ জীৱনত একো ঘটা নাই কিন্তু কোনোবা আপোনাৰ প্ৰিয়জনৰ জীৱনত খেলিমেলি হৈ থাকিব পাৰে মোৰ বিশ্বাস মোৰ আশা এই ভিডিঅ'টোৱে সেই সকল মানুহক ধুনীয়াকৈ সহায় কৰিব এই ভিডিঅ'টো মই কিছুদিন পিছত ইংলিছত বনাই আছো কাৰণ কিছুমান মানুহৰ বাবে ইংলিছত বুজি পোৱাটো সহজ হয় আৰু কিছুমানৰ বাবে অসমীয়া আৰু মোৰ অন্য ভিডিঅ'বোৰ যিবোৰ মই ইংলিছত বনাইছো মই অসমীয়াত বনাবলৈ চেষ্টা কৰি আছো আৰু আপোনালোকৰো যদি মনত কিবা ভিডিঅ'টোৰ বিষয়ে ভাল ভাৱ থাকে বা বিচাৰে কি মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাওঁ এনেকুৱা বিষয় যদি আপোনালোকৰ মনত আহে নিশ্চয় মোক কমেণ্ট বক্সে জনাব মই চেষ্টা কৰিম এনেকুৱা ভিডিঅ' বনোৱাৰ বাবে সকলোৱে সুখেৰে থাকক সুস্বাস্থ্যৰ গৰাকী হওক হাঁহি ফূৰ্তিৰে থাকক ভগৱানৰ ওচৰত কামনা কৰিছো সকলোৰে মংগল হওক আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আকৌ দেখা পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাইছো